হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ স্ক্ৰীন প্ৰিণ্টিং কেনেকৈ কৰে আৰু স্ক্ৰীন প্ৰিণ্টিং কৰিবৰ কাৰণে কি বস্তুৰ প্ৰয়োজন আৰু স্ক্ৰীন প্ৰিণ্টিং কৰাৰ পাছত স্ক্ৰীনখন কেনেকৈ চাফা কৰিব লাগে সকলোবোৰ আপোনালোকক দেখাই যাম। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। এয়া প্ৰথমে মই লৈ লৈছোঁ এখন স্ক্ৰীন আৰু এটা লাগিব কালাৰ। তাৰপাছতে লাগিব আমাক এটা ব্ৰাছ লাগিব আৰু এটা আমি লৈ ল'ম ৰিডিউচাৰ। এই গোটেইকেইটা বস্তু আমাক স্ক্ৰীন প্ৰিণ্টিং কৰিবৰ কাৰণে প্ৰয়োজন। এতিয়া মই টেমাটো খুলি কালাৰখিনি ডাঠ পাতল চাই লৈছোঁ। এতিয়া পাৰি থোৱা মেখেলাখনত স্ক্ৰীনখন ওপৰত লৈ ছাইডত অলপ কালাৰ লৈ স্ক্ৰীনৰ ব্ৰাছটোৱে মই স্ক্ৰীনখনৰ ওপৰত ঘঁহাই ফুলবোৰ উঠাই যাম। এতিয়া মোৰ গোটেই কাপোৰযোৰ কৰি কমপ্লিট হৈ গৈছে। এয়াই চাওকচোন কিমান ধুনীয়া লাগিছে। এই গোটেই কাপোৰযোৰ এতিয়া মোৰ কৰি হোৱাৰ পাছত মই স্ক্ৰীনখন কেনেকৈ চাফা কৰোঁ তাকে আপোনালোকক অলপ দেখাইছোঁ। আপোনালোকে অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। এই টুকুৰা কাপোৰবিলাক মই স্ক্ৰীন চাফা কৰিবৰ কাৰণে কাটি লৈছোঁ, কাৰণ ডাইৰেক্ট যদি মই স্ক্ৰীনত ৰিডিউচাৰ ঢালি দিওঁ স্ক্ৰীনখন সোনকালে বেয়া হৈ যোৱা চান্স থাকে। সেয়ে মই টুকুৰা কাপোৰখনত এনেদৰে ৰিডিউচাৰ লগাই স্ক্ৰীনখন চাফা কৰি লওঁ। এতিয়া মোৰ স্ক্ৰীন এইটো ছাইডত চাফা কৰা হৈ গৈছে। এতিয়া আমি ইটো পিঠিত কেনেকৈ চাফা কৰোঁ সেইটোহে বেছি মন কৰিবলগীয়া। ইটো ছাইডে যদি আমি বেছি ৰিডিউচাৰ ইউজ কৰোঁ তেনেহ'লে স্ক্ৰীনটো বেয়া হ'ব। সেইকাৰণে কাপোৰত লগাই দুবাৰ ঘঁহি বেলেগ কাপোৰ এখনে চাফা কৰি মুচি দিব লাগিব। এনেদৰে মুচাৰ পাছত ব্ৰাছটো চাফা কৰি লৈছোঁ। এয়া দেখিছেনে মোৰ এতিয়া স্ক্ৰীন চাফা কৰি হৈ গৈছে, কিমান ধুনীয়াকৈ চাফা হৈ গ'ল। এনেদৰে আপোনালোকেও আপোনালোকৰ স্ক্ৰীনখন চাফা কৰি ৰাখিবচোন, তেতিয়া সোনকালে বেয়া হৈ যোৱা চান্স নাথাকে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।